নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একে দুপৰীয়া সাজ বনাবৰ কাৰণে বস্তু গোটাই থকাৰ পৰা। আৰু এয়া মই শাক ছিগিব আহিলোঁ। শাক ছিগি এয়া দেখিছেনে কিমান পখৰ ৰ'দত মই শাক গোটাই আনিছোঁ। আজি বোলো মাছৰ লগত চুকা টেঙাৰ তৰকাৰী বনাম, আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ, আৰু সেয়েহে আজি বনাম বুলি ল'লোঁ। আৰু মাছো পাই গ'লোঁ লগতে। এয়া আনিলোঁ, অনাৰ পিছত ইমান ধুনীয়াকৈ বনাই কৰি লোৱাৰ পিছত কি হ'ল জানেনে, এয়া খাব লোৱা টাইমতে ক'ৰ পৰা ডাঙৰ মকৰা এটা আহি তৰকাৰীখিনিত পৰি গ'লহি। আৰু তৰকাৰীখিনিও গৰম আছিল, লগে লগে মকৰাটো মৰিয়ে থাকিল। আৰু মকৰাটো পৰাৰ পিছতো তৰকাৰীটো কেনেকৈ খাব, হয়নে নহয় বাৰু। তাৰপিছত আৰু এয়া অকণমানহে খাব পালোঁ, বাকীখিনি তৰকাৰী পেলাই দিব লগা হ'ল, যিহেতু তাত মকৰাটো পৰিল। আৰু মাছ দুপিচমানো আছিল, তেনেকৈ তৰকাৰীখিনি পেলাই দিব লগা হ'ল আৰু অকণমানহে খালোঁ। খাই কিন্তু বহুত ভাল লাগিছিল যিকণ খালোঁ আৰু আপোনালোকে খাইছেনে নাই বাৰু এনেদৰে চুকা টেঙাৰ লগত মাছ, জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।